হেল্ল' ভিউৱাৰ্ছ, ফুড ফৰ ইউ বাই ৰিচালে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিটো ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছোঁ সেইটো মোৰ ওৱান অফ দ্য মষ্ট ফেভৰেট হয়। সেইটো হৈছে তন্দুৰী চিকেনৰ ৰেচিপি। ইয়াক আমি কোনো অভেন, কালাৰ আৰু দৈ ইউজ নোহোৱাকৈ কেনেকৈ বনাব পাৰোঁ চাওঁচোন আহক। তন্দুৰী চিকেন বনাবৰ বাবে আমাক লাগিব 1 কাপ গাখীৰ আৰু ডাঙৰ চামুচেৰে এচামুচ নেমু ৰস। এই নেমু ৰসখিনি আমি গাখীৰত দিম আৰু ভালদৰে মিলাই 10 মিনিট ৰাখি থ'ম। এইখিনিৰে আমাৰ বনিব বাটাৰ মিল্ক, যিটো আমি দৈ ঠাইত ব্যৱহাৰ কৰিম। মই 10টা চিকেনৰ লেগ পিচ লৈছোঁ আৰু এই লেগ পিচখিনিত মই কটাৰীৰে ডাঙৰ ডাঙৰ স্লিট কৰি দিম, যাতে মেৰিনেশ্যনখিনি ভালদৰে সোমাই যায় আৰু সিজোতেও সহজ হয়। এনেদৰে স্লিট কৰিব। আপোনালোকে 1 কেজিমান চিকেন ল'ব পাৰে, ডাঙৰ ডাঙৰকৈ কাটি ল'ব আৰু এনেকৈ স্লিট কৰি দিব। এতিয়া আমি ইয়াতে মছলাখিনি দিম। মছলা হিচাপে মই দিছোঁ 1.5 চামুচ জিৰা পাউডাৰ, 1 চামুচ ৰেড চিলি পাউডাৰ, অকণমান হালধি আৰু সোৱাদ অনুসৰি নিমখ। একচুৱেলি এই ষ্টেপটো মোৰ ৰেকৰ্ড নহ'লে, সেইকাৰণে মই এনেদৰে কৈ দিছোঁ। এতিয়া আধা চামুচ মই ধনিয়া পাউডাৰ দিছোঁ, অকণমান আমচুৰ পাউডাৰ দিছোঁ, এইটো অপশ্যনেল হয়, নিদিলেও কথা নাই। এতিয়া 2 চামুচ মই আদা নহৰু পেষ্ট দিছোঁ। আপোনালোকক যদি জ্বলা লাগে তেনেহ'লে জলকীয়াও ইয়াৰ লগতে খুন্দি পেলাই দি দিব। 10 মিনিটৰ পিছত চাওক, আমাৰ গাখীৰখিনি ফাটি গৈছে, এইখিনি আমাৰ বাটাৰ মিল্ক হৈ গৈছে। এতিয়া আমি এই বাটাৰ মিল্কখিনি চিকেনত দি দিছোঁ। এনেদৰে দি আমি ভালকৈ মোহাৰি গোটেইখিনি মিক্স কৰি ল'ম। ভালদৰে স্লিটবিলাকলৈ মোহাৰি দিব। গোটেইখিনি এনেদৰে ভালদৰে মিক্স কৰিব মই দেখুৱাৰ দৰে। আৰু এইখিনি আমি মেৰিনেট কৰিব লাগিব। অভাৰনাইট আপোনালোকে মেৰিনেট কৰি থ'ব পাৰে, নহ'লে 8 ঘণ্টামান মিনিমাম মেৰিনেট কৰিব। একচুৱেলি যিমান দেৰি মেৰিনেট কৰিব সিমানেই আমাৰ চিকেনখিনি পিছত কোমল হয়। মেৰিনেশ্যনটো বহুত ইম্পৰ্টেণ্ট ষ্টেপ হয়। এতিয়া এইখিনি ঢাকি ফ্ৰিজত ৰাখি থ'ম। 8 ঘণ্টামান ৰাখি থ'ম এইখিনি। এই 8 ঘণ্টাৰ পাছত আমাৰ চিকেনখিনি ভালদৰে মেৰিনেট হৈ গৈছে, দেখিছে আপোনালোকে। এতিয়া এখন কেৰাহী গৰম কৰি তাতে মই আধা কাপমান তেল দিছোঁ। তেলখিনি গৰম হ'লে আমি চিকেনখিনি ফ্ৰাই কৰি ল'ম। একেবাৰতে গোটেইখিনি চিকেন ফ্ৰাই নকৰোঁ, বেটছ বাই বেটছ ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে যদি মোক এতিয়ালৈকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেনেহ'লে তাতেও মোক ফ'ল' কৰি দিব। মই ইনষ্টাগ্ৰাম আইডিটো স্ক্ৰীণত দি দিছোঁ। চিকেনখিনি ফ্ৰাই কৰোঁতে ফ্লেমটো মিডিয়াম ল'ত থ'ব আৰু ঢাকি এনেদৰে 10 মিনিটমান সিজিবলৈ দিম। এতিয়া 9-10 মিনিট হৈ গৈছে। আমি চিকেনৰ পিচখিনি এবাৰ ওলোটাই দিম। এনেদৰে ওলোটাই দিব। এতিয়া ঢাকনখন লগাই আকৌ এইখিনি অলপ সময় সিজিবলৈ দিম। অলপ সময়ৰ পাছত আমি চিকেনখিনি এবাৰ লৰাই ফ্ৰাই কৰি ল'ম। এতিয়া আমি মিডিয়ামলৈ লৈ আহিম ফ্লেমটো আৰু লাহেকৈ ওলোটাই দিম। আমাৰ চিকেনখিনি অলমষ্ট সিজি গ'ল। অলপমান সময় আমি ফ্ৰাই কৰি ল'লেই হ'ব। মই এখন কাটা চামুচ ভৰাই চাইছোঁ, চিকেনখিনি সিজি গ'ল ধুনীয়াকৈ। এতিয়া আমি চিকেনখিনি প্লেট এখনলৈ কাঢ়ি ল'ম। এনেদৰে আমি গোটেই চিকেনখিনি ভাজি ল'ম। এইটো মোৰ লাষ্ট বেটছ, এইটোও ভাজি হৈ গৈছে।
এতিয়া আমাৰ যোনখিনি মেৰিনেশ্যনৰ মিক্সচাৰ আছিলে থাকি যোৱা মিক্সচাৰখিনি আমি এনেদৰে তেলখিনি দি ফ্ৰাই কৰি ল'ম অলপ দেৰি। এতিয়া আমি এইখিনি এনেদৰে লৰাই ভাজি ল'ম। যেতিয়ালৈকে গোটেইখিনি বইল হৈ নাযায় তেতিয়ালৈকে আমি ভাজি থাকিম, নহ'লে ইয়াত কেঁচা ভাৱটো থাকি যাব। মই দেখুৱাৰ দৰে এনেদৰে লৰাই ভাজিব। এইখিনি আমাৰ বইল হৈছেই, ফ্লেমটো মিডিয়াম হাই কৰি ৰাখিব। বইল হৈ গ'লে আমি ইয়াতে আমাৰ গোটেই চিকেন পিচখিনি দি দিম। দেখিছে আমাৰ এইখিনি ধুনীয়াকৈ বইল হৈ গৈছে। এতিয়া আমি ইয়াতে গোটেই চিকেনখিনি দি দিছোঁ। এইখিনি দি ভালদৰে ভাজি ল'ব লাগিব, তেতিয়া কালাৰটো আমাৰ বহুত ধুনীয়া হৈ যাব। তলত লাগি ধৰিবলৈ নিদিব, এনেদৰে লৰাই ভাজি থাকিব। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ ছাপোৰ্টে মোক বহুত মটিভেট কৰে নতুন ৰেচিপি লৈ আহিবলৈ, চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব। দেখিছে ইমান ধুনীয়া কালাৰ আহিছে। এনেদৰে ভাজি থাকিব অকণমান সময়। মছলাখিনিও ভালদৰে লাগি গৈছে মাংসত। মোৰ এখন ফেচবুক পেজ আছে একেটা নামতে, সেইখনো আপোনালোকে লাইক কৰি থ'ব পাৰে। তাতে মই নতুন কি ৰেচিপি দিম তাৰ প্ৰিভিউ দি থাকোঁ, চ' প্লিজ সেইখনো লাইক কৰি দিব। দেখিছে চিকেনখিনি ইমান ধুনীয়া কালাৰ আহি গৈছে, অইলো ক্লিয়াৰ হৈ গৈছে, গোটেই মছলাখিনি ভালদৰে চিকেনত লাগি গৈছে। আমাৰ চিকেনখিনি ৰেডি হৈ গ'ল। আপোনালোকে এতিয়া এনেদৰে ইয়াক গৰমে পৰিৱেশন কৰিব পাৰে। আহক এতিয়া গোটেইখিনি প্লেটিং কৰি লওঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো হিট কৰি দিব, যাতে মই বনোৱা সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন